আজি মই এক্টিভিটি 4 নাম্বাৰটো লৈ আহিছোঁ তোমালোকে চাই যাবা add ly যোগ কৰিব লাগে to the underline words তলত আন্ডাৰলাইন কৰা এই শব্দটোৰ লগত ly যোগ কৰিব লাগে and complete the sentences আৰু গোটেই বাক্যটো সম্পূৰ্ণ কৰিব লাগে এতিয়া ইয়াত লিখা আছে your dress is nice তোমাৰ কাপোৰযোৰ ধুনীয়া মানে ভাল এটা কি হ'ব you dress কি হ'ব nicely your answer is correct and তোমাৰ উত্তৰটো শুদ্ধ you have answered কি হ'ব এখিনি correctly যেটো ly যোগ কৰিব লাগে আন্ডাৰলাইন কৰা ওয়াৰ্ডটো হৈছে correct যদি ইয়াত হ'ব correctly ইয়াৰ পিছৰটো হৈছে you have a sweet voice ইয়াত আন্ডাৰলাইন কোনটো কৈছে sweet টু তাৰমানে তোমাৰ এটা মিঠা মাত আছে you sing আমাৰ যেটো sweet টু আন্ডাৰলাইন কৈছে ইয়াত কি হ'ব ly যোগ কৰিলে sweetly the sun is bright ইয়াত আন্ডাৰলাইন কোনটো কৈছে brightত the sun shines এখিনি কি হ'ব brightত কি দিম দিয়া ly কি হৈ যাব brightly এতিয়া আমি এক্টিভিটি 5 ত থকা এই পিকচাৰখন দেখিছানে চোৱাচোন কি লিখা আছে let's look at the pictures ছবিখনলৈ চোৱা and read আৰু পঢ়া এই ছবিখন চোৱাচোন দেখিলানে এজন ল'ৰাজনে কি কৈছে তেওঁলোকৰ হলে এজন আলহী আহিছে আৰু মাতিছে আৰু তেওঁ কি কৈছে চোৱাচোন ল'ৰাজনে কৈছে প্লিজ কাম ইন অনুগ্ৰহ কৰি ভিতৰলৈ আহক and take your seat আৰু বহক আহক মানে আৰু তোমাৰ আসন গ্ৰহণ কৰা এতিয়া আমি আকৌ ইংলিছতে পঢ়িম প্লিজ কাম ইন and take your seat প্লিজ Come in and take your seat. এতিয়া আমি যে দ্বিতীয়খন পিকচাৰ চাইছোঁ ইয়াত দেখিছানে কি কৈছে ল'ৰাজনে এজনক কি দিছে মানে কিবা এটা দিছে খাবলৈ কি দিছে আমি পঢ়োঁচোন নহয় আংকুল হেভ এ গ্লাছ অফ ৱাটাৰ কি কৈছে আংকুল হেভ এ গ্লাছ অফ ৱাটাৰ খুৰা তোমাক পানী দিমনে এগিলাচ পানী দিমনে এতিয়া আন এখন পিকচাৰলৈ চোৱাচোন এয়া দেখিছা এই ল'ৰাজনে কি দিছে আমি পঢ়োঁচোন হেভ এ কাপ অফ টি একাপ চাহ দিম নি উড ইউ লাইক পিঠা এণ্ড লাড়ু পিঠা আৰু লাড়ু কোনটো ল'ব লাগে Have a cup of tea. Would you like pitha and laru? এতিয়া আমি এক্টিভিটিজ 6ত কৈছে লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড ছবিখনলৈ চোৱা আৰু পঢ়া এতিয়া ছবিখন চোৱা এখন দেখিছানে ছবিখন চালানে এতিয়া আমি ইয়াত কি লিখিছে পঢ়িম দেই লিখিছে ইট ইজ মৰ্ণিং তোমাকে পঢ়াচোন It is morning. এতিয়া এইখন ছবি চোৱাচোন কেনেকুৱা লাগিছে ছবিখন এইখন ছবি অলপ পোহৰ হয়নে এইখন ৰাতিপুৱাৰ ছবি বেলি ওলাইছেহে এইখন কিন্তু অলপ পোহৰ তাৰমানে এখন দুপৰীয়াৰ ছবি এটা লিখিছে ইট ইজ নুন এতিয়া দুপৰীয়া It is noon. এতিয়া দুপৰীয়া এইখন ছবি চোৱাচোন এইখন অকণমান গধূলি আন্ধাৰ হ'ব ধৰিছে সন্ধ্যা লগা ছবি তাৰমানে সেইকাৰণে কি লিখিছে ইট ইজ ইভিনিং এয়া এইটো সন্ধ্যা লগা সময়